ইউটিউব চেনেল এডিছ ৱৰ্ল্ড। আজি মই আপোনালোকক এটা ধুনীয়া মজা এটা ব্লগ দেখাম। আজি 31 ডিচেম্বৰ শনিবাৰ আৰু ইয়াৰ চাওক কেনেকুৱা পৰিৱেশ, কেওফালে কুঁৱলী। ৰাতিপুৱা এতিয়া 8 বাজিছে। মই যাব আহিছোঁ স্কুললৈ। আজি শনিবাৰ, সোনকালে ছুটি হ'ব। তাৰ পাছত আমাৰ এটা প্লেনিং আছে। আজি আমাৰ কেম্প ছাইটত নিউ ইয়েৰ ইভ চেলিব্ৰেশ্যন কৰা হ'ব। তো ৰাতিপুৱাৰ এই দৃশ্য মই আপোনালোকক দেখুৱাইছোঁ ধুনীয়াকৈ। মই এতিয়া স্কুললৈ যাম, তাৰ পাছত মই সোণাপুৰ যাম। আপোনালোকে মোৰ লগত থাকিব, ভিডিঅ'টো ভালকৈ চাব। থেংক ইউ। ইমানেই ঠাণ্ডা পৰিছে, ডাবল জেকেট পিন্ধিছোঁ। একোৱেই দেখা নাপায়। কেনেকুৱা পৰিৱেশ। চাওক ইয়াত কেনেকুৱা কুঁৱলী পৰিছে, ইপাৰ সিপাৰ দেখা নাযায়। কুঁৱলী পৰিছে। মেঘালয়ত থকা যেন লাগিছে। মই এনেকৈ আজি ব্লগটো ইমান ৰাতিপুৱাৰ পৰা এনেকৈ বনোৱাৰ কাৰণ আছে, কাৰণ মোৰ লগৰবিলাকে মোক সুধি থাকে তই কেনেকৈ মেনেজ কৰ স্কুল আৰু এনেকৈ ফুৰা চকা কেনেকৈ মেনেজ কৰ। তো আজি আপোনালোকক দেখুৱাইছোঁ মই এনেকৈ খোলা দিনত এনেকৈ স্কুল কৰিও মই কেম্পিং কৰিব যাওঁ বা ফুৰিব যাওঁ। নেক্সট দিনা যদি বন্ধ থাকে খুব ভাল। তো মোৰ এবাৰ লাকিলি 1 জানুৱাৰীটো দেওবাৰ পৰিলে, উইকেণ্ডত পৰি গ'ল। তো মই আজি শনিবাৰৰ স্কুল কৰি উঠি মই দেওবাৰে যাতে অলপমান ৰেষ্ট ল'ব পাৰোঁ। তো তেনেকৈ কেতিয়াবা মই বন্ধ নাথাকিলেও আগদিনা গুচি গৈ পিছদিনা বা এনেকৈ এদিন দুদিন ছুটি লৈ পেলাই তেনেকৈও যাওঁ। তো আহকচোন ভিডিঅ'টো আপোনালোকে মোৰ লগত এনজয় কৰক। মেঘালয়ত ৰাইড কৰি আছোঁ নেকি লাগিছে। মেঘালয়তো মই ৰাইড কৰি পাইছোঁ, বাট মাজে মাজে মেঘ আহি গৈছিলে। এতিয়াতো পুৰা মানে এনেকৈ মই কুঁৱলীৰ মাজে মাজে প্ৰায় 40 কিলোমিটাৰ দূৰত্ব যাব লাগিব। তো ইয়াৰ পিছত আপোনালোকে দেখা পাব আজি কেনেকৈ ক'ত কি কৰোঁ। তো আহক ভিডিঅ'টো চাই থাকিব। আহি এনেকুৱা স্কুল পালোঁ আৰু স্কুলত চাওক ঠাণ্ডাতে আমাৰ ছাৰ বাইদেউসকলে জুই পৰি আছে। তো হাত চাত এনেকৈ অলপমান সেকি লৈ উঠি আজি ক্লাছকেইটা কৰোঁ, তাৰপাছত আপোনালোকক দেখুৱাই আছোঁ। তো আমি এনেকৈ আজি যাব ওলালোঁ। তো মঙলদৈৰ পৰা মই বন্ধুজনৰ লগত এনেকৈ বাইকত আহি চিপাঝাৰ পাৰ হ'লোঁ। চিপাঝাৰ পাৰ হৈ আমি নাৰিকলী মন্দিৰত ৰখাৰ এটা পৰম্পৰা আছে। প্ৰত্যেকে এনেকৈ ৰখে, যিমান গাড়ী এইফালেদি পাৰ হৈ যায় মঙলদৈৰ পৰা গুৱাহাটী যোৱা হিন্দু মানুহবিলাকে ইয়াতে ৰখি কিবা এটা পইচা দি ভগৱানক প্ৰাৰ্থনা কৰে। তো এনেকৈ আহোঁতে আহোঁতে আমাৰ এতিয়া আবেলি হৈ গ'ল প্ৰায়। তো এনেকৈ শৰাইঘাট পালোঁ মানে গুৱাহাটী পাই গ'লোঁ আৰু। এতিয়া চিটিৰ মাজেৰে আমি যাম। আহক ভিডিঅ'টো আপোনালোকে চাই থাকক। নিশ্চয় কেম্প ছাইটটো চাব ইচ্ছা গৈ আছে সকলোৰে। কাছাৰীত এনেকৈ উইণ্টাৰ ফেষ্টটো হৈ আছে। বাইকৰ পৰা অকণমান চালোঁ আৰু আমি। তেনেকৈ আহি আমি সোণাপুৰ পালোঁ আৰু সোণাপুৰৰ দিচাং ৰিজৰ্টৰ ওচৰেদি আমাৰ সেই কেম্প ছাইটলৈ যোৱা ৰাস্তাটো। তো আমি ৰাস্তাটোত এণ্ট্ৰি কৰিলোঁ এতিয়া। আহক আপোনালোক মোৰ লগত আহি থাকক। আহি আমি এতিয়া কেম্প ছাইটটো পাম। তো ফাইনেলি আমি কেম্প ছাইটৰ লাইটৰ পোহৰ দেখিছোঁ। লাইটবিলাক যে দেখিছে, তাতে আমাৰ কেম্প ছাইটটো টেণ্টবিলাকো দেখিছে নিশ্চয় আপোনালোকে। তো আহক ভালকৈ মই ভিতৰৰ পৰা আপোনালোকৰ গোটেইখিনি বস্তু ধুনীয়াকৈ দেখুৱাই দিম। তেনেকৈ আমি বাইক চাইক পাৰ্কিং কৰিলোঁ। তো এইখিনি হৈছে এণ্ট্ৰি পইণ্ট। আৰু এতিয়ালৈকে মই জেগাটোৰ নাম ভালকৈ আপোনালোকক কোৱাই নাই। কওঁ আহকচোন বাৰু চাই লওঁ ভিতৰত কেনেকুৱা কি কৰিছে, ডেক'ৰেশ্যন কেনেকুৱা লাগে। তো এইটো হৈছে কেম্প ছাইটটো, ধুনীয়াকৈ চাই লওক আপোনালোকে। টেণ্টবিলাক ধুনীয়াকৈ লগাইছে, ডেক'ৰেশ্যন কৰি। তো এনেকৈ বনফায়াৰৰ আমেজ লৈ আছে মানুহবিলাকে, খুব ঠাণ্ডাটো। তো অকণমান চাই লওক আপোনালোকে দৃশ্যবিলাক।
তো মই এতিয়া ক'ব গৈ আছোঁ আপোনালোকক এই ঠাইখনৰ নামটো একচুৱেলি হয় কি। তো আহক মোৰ লগত আপোনালোক এই দূৰত লিখা দেখা পাইছে নিশ্চয় আপোনালোকে বগা এই বেনাৰখনত দেখিছে আই লাভ পাটৰ ভিলা। তো এই ঠাইখনৰ নাম হৈছে পাটৰ ভিলা, সোণাপুৰত আছে, দিচাং ৰিজৰ্টৰ ওচৰেদি আহিব পাৰি। এটা পাৰ্মানেণ্ট কেম্প চাইটো আছে আৰু এই কেম্প চাইটটো অনলি আজিৰ কাৰণে 31 ডিচেম্বৰৰ কাৰণেহে কৰা হৈছে। তো ওপৰৰ পৰা এইটো কেম্প চাইটটোৰ গোটেই ভিউটো দেখাই দিলোঁ মই আপোনালোকক। তো ইয়াতে চবে নাচি আছে, গান মস্তি কৰি আছে। ইয়াতে বেছিভাগ কলেজৰ ষ্টুডেণ্টবিলাক আহিছে ডিগ্ৰী পঢ়ি থকা এনেকুৱা টাইপ। ওপৰতো এনেকৈ কেইটামান টেণ্ট লগোৱা হৈছে। ইয়াতেও এটা গ্ৰুপ আছে, আমাৰ ক্লাইণ্টছ কেইটামান আছে ইয়াতে। চ' এটা চাংঘৰ চাওক বৰ ধুনীয়াকৈ ইয়াতে বনাই থৈছে। হাতী আহিলে চাব লাগে যে, হাতী আহে কিন্তু ৰাতি ইয়াত। তো মানুহ আহিয়ে আছে, গতিকে নতুন আকৌ আমি টেণ্ট লগাই আছোঁ কেইটামান। এওঁ হৈছে আমাৰ আজি গেষ্ট আৰ্টিষ্ট। মেইন পাৰফৰ্মেঞ্চৰ আগত আমাৰ লগত অকণমান তেওঁ জেমিং কৰিছে, খুব ভাল লাগিছে, শুনক আপোনালোকে। এইখিনিতে এওঁৰ পৰিচয়টো দি থৈ দিছোঁ। এওঁ হৈছে দীপাংকৰ মেধি, আমাৰ মঙলদৈতে হয় ঘৰ আৰু খুব ধুনীয়া গান গায়। মেইন পাৰফৰ্মেঞ্চ আৰম্ভ হৈ গৈছে, অকণমান দেখুৱাবৰ কাৰণে আহি আছোঁ আপোনালোকক। কেনেকুৱা লাগিছে আপোনালোকৰ চাই জনাব কমেণ্ট বক্সত। ভৱিষ্যতে আহিব খুজিলে মোৰ ডেছক্ৰিপশ্যন বক্সত কিছুমান লিংক দিম, নাম্বাৰ দিম, সেইবিলাকত কণ্টেক্ট কৰিব
जैसे तुझसे दिल ना लगाए कोई रब्बा ने तुझको बनाने में कर दी है उसकी खाली तिजोरियां काजल की सियाही से लिखी है तूने जाने कितनों की लव स्टोरिया केसरिया तेरा इश्क है पिया मैं जाऊं जो मैं हाथ लगाऊं बीते सारा तेरी फिक्र में मैंने सारी तेरी खैर मनाऊं बन जाए ना कोई कहानी दिल भर है दिल किसी है दिलदार नजारे हैं आज जमीन पर तेरे कितने सितारे हैं अभी बहुत मजेदार और ये दिल है और जान बस दीवानगी दीवानगी Happy New Year to all! Happy New Year! Happy New Year! All hot girls, put your hands up and say Happy New Year! All cool boys, come on, make some noise. Say Happy New Year! All hot girls, put your hands up and say Om Shanti Om. All cool boys, come on, make some noise and say Om Shanti Om. Wish you all a very happy New Year! Happy New Year! তো এনেকৈ কিবা কিবি অলপমান খালোঁ সৰু সুৰাকৈ মেইন খানাৰ ভিডিঅ' কৰা নহ'লে পাহৰি থাকিলোঁ বুফে চিষ্টেমত দিছিল তাৰপিছত আকৌ আমি এনেকৈ জেমিং আৰম্ভ কৰিলোঁ ৰাতি এতিয়া 2টা বাজিছে তো নতুন বছৰ বুলি আজি আৰু কোনো নোহোৱে তাৰমানে চবে একদম পুৰা ফূৰ্তি কৰি আছে আৰু তো এনেকৈ ৰাতিপুৱা হৈ গ'ল সকলো অকণমান শুই এতিয়া উঠিলে অলপমান হৈছে চবে বেছি হোৱা নাই হেপী নিউ ইয়েৰ টু অল অফ ইউ Hello YouTube, welcome to guys. हेलो गाइस आज हम आए हैं हमारे बाइडो का ब्लॉग में और ये ब्लॉग में हीरोगडा भी आ गया है सो लाइक शेयर एंड सब्सक्राइब बिकॉज 3 लोग आया है তো এনেকৈ ফূৰ্তি কৰি কৰি আমাৰ নিউ ইয়েৰ চেলিব্ৰেশ্যন শেষ হৈ গ'ল তো এতিয়া চব যাব ওলাইছে কেনেকুৱা পালে আপোনালোকে জনাব কমেণ্ট বক্সত আৰু যদি আহিব বিচাৰে পিছত মোক কণ্টেক্ট কৰিব পাৰে মই নাম্বাৰো দি দিম আৰু এয়া লাষ্টত কি হৈছে আমাৰ মেইন অৰ্গেনাইজাৰজনৰ গাড়ী এনেকৈ বেয়া হৈছে ঠেলিব লগা হৈ গ'ল এইটো ইণ্টাৰেষ্টিং মানে পইণ্ট তো ইমানখিনি সময় খৰচ কৰি আপোনালোকে মোৰ এই ভিডিঅ'টো চোৱাৰ কাৰণে বহুত 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 ধন্যবাদ জ্ঞাপন কৰিলোঁ